হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি আমি যাম আমাৰ শিৱ মন্দিৰত। তো ধনুৰ কাৰণে অলপ কি কয় চাতি বন্তি কৰিব আমাৰ ধনু। কি কৰিবি ধনু মন্দিৰত? কৈ দি নমো কৰিম ক। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ চাই আছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকক মই দেখাই আছোঁ মন্দিৰ। এয়া চাওক নতুন কৰি গেটটো বনোৱা হৈছে আমাৰ গাঁৱৰে ল'ৰা এজনে বনাইছে, কিন্তু মিস্ত্ৰী নহয় দেই, তথাপিও বনাইছে আৰু হোৱাই নাই কমপ্লিট। গাড়ীখন এতিয়া থৈ যাব লাগিব পাৰে। ঠিক আছে, এয়া চাই লওক নামটো। এতিয়া আছে মাথো ভৰিটো ধুই দ, ভৰিটো দি সেইখন দি এইটোৱে হ'ল আমাৰ গাঁৱৰ সৰু এটা শিৱ মন্দিৰ। ঠিক আছে, ইয়াতে এটা পুখুৰী আছে, ইয়াত মাছ পোহা হয়। এই পুখুৰীটোত কিবা এটা মৰি আছে নেকি? এইটো এইটো কুকুৰ চুকুৰ নেকি? বাহিৰত যাওঁ একবাৰ, তুমি বি বাহিৰত আমাৰ আছে এডাল বেল গছ। তো বেল গছৰ তলত তেনেকৈ চাকি জ্বলাব পাৰি আৰু এয়া বেছি ডাঙৰ মন্দিৰ নহয় আৰু সৰু সুৰা গাঁৱলীয়া মন্দিৰ আমাৰ এইটো।
যিখিনি আছিল হৈ গ'ল ছাতি দিয়া তো আমি এতিয়া যাম আৰু নেদেখুৱাম ভিডিঅ'টি যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু বেল নটিফিকেশ্যন অন কৰি থৈ দিব যদি মই ভিডিঅ' দিওঁ তেতিয়া তৎক্ষণাত পাই যাব নটিফিকেশ্যন তো আজি গেলে বাই বাই